हेलो गाइज वेलकाम बैक टू माय यूट्यूब चैनल। आज आलोचना करिम सरकारी घৰৰ जब कार्डर 5038 टका সোমাইছে আৰু সেইখন কেনেকৈ চেক কৰিব যিসকল মানুহৰ চৰকাৰী ঘৰৰ পইচা সোমাইছিল প্ৰথম কিস্তিৰ টকা বা তেওঁলোকৰ এতিয়া জব কাৰ্ডত 5000 টকাকৈ সোমাই আছে 5038 টকাকৈ বা আপোনাৰ সোমাইছে না নাই কেনেকৈ চেক কৰিব ইয়াত যেটো চাবলৈ পাইছে কনষ্ট্ৰাকচন অফ PMAYG হাউস ফৰ ইন্ডিভিজুৱেল PMAYG ইয়াত যেটো ৰেজিষ্ট্ৰেচন নম্বৰটো দি আছে বা তাত ইয়াত চাবলৈ পাইছে দুটা বেংকৰ একাউণ্টত তেওঁলোকৰ পইচাটো সোমাইছে 5038 টকা বা এটা বেংকৰ একাউণ্টত 2519 টকাকৈ সোমাইছে বা আপোনাৰ জব কাৰ্ডত সোমাইছে না হেতু কেনেকৈ চেক কৰিব ইয়াত যেটো ডেট চাবলৈ পাইছে 17/9/2022 বা 17 তাৰিখত তেওঁলোকৰ পইচাটো সোমাইছে আৰু এটা একাউণ্টত 2519 টকাকৈ সোমাইছে বা দুটা একাউণ্টত 5038 টকা জব কাৰ্ডত সোমাইছে প্ৰথম কিস্তিৰ টকা বা চৰকাৰী ঘৰৰ যেটো 21000 টকা সোমাব যেটো স্যাংচন হোৱাৰ উপৰিও তেওঁলোকৰ বেংকৰ একাউণ্টত সোমাব আৰু হেতু কিস্তিৰ প্ৰথম কিস্তিৰ ধনটো সোমাইছে বা কাৰ একাউণ্টত সোমাইছে কোনটো বেংকৰ একাউণ্টত সোমাইছে এনেকৈ সম্পূৰ্ণ ডিটেইলছখিনি চাবলৈ পাব বা তলত যি দুজনৰ নামটো শো কৰিছিল বা তেওঁলোকৰ কোনটো বেংকৰ একাউণ্টত দিয়া আছে ইয়াত হেতু নামটো চাব পাৰিব বা ইয়াত যেটো চাবলৈছে পাঞ্জাব নেশ্যনেল বেংক বা এটো বেংকৰ একাউণ্টত তেওঁলোকৰ যেটো জব কাৰ্ডৰ পইচা হেতু সোমাইছে বা আপোনাৰ বেংকৰ একাউণ্টত সোমাইছে না নাই যদি আপুনি চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা আপুনি পাইছিল তেন্তে আজিৰ এটো ভিডিও আপোনাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ সেইকাৰণে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা ভালদৰে চাই থাকিব আৰু সেইখন পইচা চেক কৰিবলৈ হলে ফাৰ্স্ট টাইম আপুনি গুগলত গৈ সাৰ্চ কৰি দিব জব কাৰ্ড তাৰ পিছত ইয়াত চাবলৈ হৈছে গ্ৰাম পঞ্চায়ত এনৰেগা বা যেটো ইয়াত পেজ চাবলৈ পাইছে এটো পেজত যেটো গ্ৰাম পঞ্চায়ত এনৰেগা বুলি যেটো দিয়া আছে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰি দিয়াৰ পিছত যেতিয়া পেজখন ওপেন হ'ব চালৈছে দা মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট এনেকৈ দিয়া থাকিব বা তলত চাবলৈ পাইছে আপুনি ইয়াত গ্ৰাম পঞ্চায়তৰ তলত জেনাৰেট ৰিপৰ্ট জব কাৰ্ড এনেকৈ দিয়া আছে তাত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰি দিয়াৰ পিছত ইয়াত এনেকৈ আপোনাৰ ইয়াৰ পৰা আপোনাৰ ৰাজ্যখনৰ নাম সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পিছত ইয়াত যিখন সিলেক্ট ইয়াৰ পৰা 2022-23 টো সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্ট নেমটো সিলেক্ট কৰি দিব ইয়াৰ পিছত তাৰ পিছত আপোনাৰ ব্লক নেম তাৰ পিছত আপোনাৰ গাঁও পঞ্চায়তৰ নামটো এনেকৈ সকলোবিলাক বহুৱাই তাৰ পিছত প্ৰসেস অপচনত যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনাৰ যিখন পঞ্চায়তৰ আন্ডাৰত যিখন জব কাৰ্ড লিষ্ট হে জব কাৰ্ড লিষ্টখন আহি পৰিব তাৰ পিছত ইয়াত তাৰ পিছত গ্ৰাম পঞ্চায়ত ৰিপৰ্টছ এনেকৈ R1 ত আপুনি 3 নম্বৰটো যেটো চাবলৈ পাইছে 4 নম্বৰ অপচনত জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ 4 নম্বৰ অপচনত ক্লিক কৰিব আৰু নাইবা মই ভিডিও ডেসক্ৰিপচনৰ তলত লিংকটো দিম আৰু হেতু লিংকৰ পৰা আপুনি চেক কৰি ল'ব পাৰিব আৰু তাৰ পিছত যেতিয়া এটো পেজত আহিব তেতিয়া ইয়াত 3 ডটৰ পৰা আপোনাৰ ফাইন্ড অপচনত ক্লিক কৰি আপোনাৰ নামটো সাৰ্চ কৰিব আৰু আপোনাৰ নামটো সাৰ্চ কৰি দিব নাইবা আপোনাৰ জব কাৰ্ড নম্বৰটো ইয়াত এন্টাৰ কৰি দিব আৰু তাৰ পিছত আপোনাৰ যেতিয়া নামটো এনেকৈ ৰেড কালাৰৰ শো কৰি দিব তাৰ পিছত আপোনাৰ যিখন জব কাৰ্ড নম্বৰটো আৰু তাত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ জব কাৰ্ডৰ আন্ডাৰত যিখন আপোনাৰ ঘৰৰ চৰকাৰী ঘৰৰ পইচা সোমাইছে প্ৰথম কিস্তি বা চৰকাৰী ঘৰৰ স্যাংচনৰ উপৰিও যিটো পইচা সোমাই আৰু সেইখিনি ঘৰৰ ভিটি নিৰ্মাণ বা মিস্ত্ৰীৰ বাবদ আৰু সেইখন পইচা এনেকৈ আৰু তাৰ পিছত আপোনাৰ নামৰ আন্ডাৰত যেতিয়া ক্লিক কৰি দিব তেতিয়া এনেকৈ আপুনি চাবলৈ পাব তলত এড ডেটটো দিয়া আছে বা কেতিয়া আপোনাৰ চৰকাৰী ঘৰৰ যিখন জব কাৰ্ডত যেটো 5038 টকা সোমাইছে এনেকৈ চাব পাৰিব PMG ইয়াত বেনিফিচিয়াৰী নাম্বাৰটো চাব পাৰিব বা আপুনি চৰকাৰী ঘৰত যেতিয়া স্যাংচন হৈছিল তেতিয়া আপুনি যিখন জব কাৰ্ড দিছিল আৰু সেইখন জব কাৰ্ডৰ একাউণ্টত যি কেজন মানুহৰ নাম আছে আৰু তেওঁলোকৰ একাউণ্টত 5000 টকা সোমাইছে এনেকৈ ডেট বিলাক চাব পাৰিব বা আপোনাৰ 21000 টকা যিখন চৰকাৰী ঘৰৰ স্যাংচনৰ উপৰিও আপুনি লাভ কৰে সেইখনৰ প্ৰথম কিস্তিৰ টকা এইটো